हेलो गाइज की खबर আজি ৰাতিপুৱাৰী মই টিনা বৰুৱে আপোনালোকৰ মাজলৈ ভিডিঅ' আনিম আমাৰ দায়ে টোকাৰী গীত গাব তাকে আপোনালোকক আজি দেখাম ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰি দিব আৰু পাছৰখিনি দেখা আছো বলক এয়া হৰাই হজালে দায়ে বহিছে গাবাৰ আৰম্ভ কৰিব আৰু বেটি দতৰাটো বজাই আছে এয়া ধূপ চাকি আনিছে তেল আনিব গৈছে তাই পেহী আহিলে আৰু দাই আহিছে লগতে আৰু বোৱাৰী এইপিনে বেটিহঁতি বহি আছে আৰম্ভ হৈ গ'ল এতিয়া এবাৰ দতৰাটো থলে এবাৰ তবলা বজাই চাইছে
কি খাইছা তুলসী পাত কৃষ্ণ নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰিয় মনৰ কাম ভকতৰ হং সদা নুগোচক মুখেত গুণ নাম ভকতৰ হং সদা নুগোচিক মুখেত গুণ নাম কৃষ্ণ কৃপাৰ গুৰু ভকত মৰান্ত হৰি ৰাম কৃষ্ণ কৃষ্ণ।